নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি যাবলৈ ওলাই গ'লোঁ। সেইফালে আমাৰ পদ্মনী আছে, তাৰপিছত এইফালে আমাৰ গাড়ী চাড়ী ৰেডি হৈ আছে, গাড়ী বস্তু কমপ্লিট ৰেডি। মানে মেইন এইখনে মেইন আৰু কলগছ চলগছ ক'ত ক'ত কাটিবলগীয়া হয়, ক'ত ক'ত জামত সোমাই যাবলগীয়া হয় ঠিকনা নাই। সেইকাৰণে সেইখনে একদম মানে সাৱধান হাথিয়াৰ বুলি ক'বলৈ সেইখনে আমাৰ। সেইপিনে পদ্মনী আৰু মোৰ লগত এতিয়া নতুনকৈ আজি আমাৰ গাঁৱৰ ল'ৰা এটা যাব। এইটো আমাৰ বগাধ আৰু আমাৰ পদ্মনী পিছু সেয়া সেয়া মায়ে খিচিৰি বনাই দিছিলে। পদ্মনী খিচিৰি একদম দিছে নাই, খাই পানি তাই সেই আগত মা সেইপিনে আমাৰ ভণ্টি ছোৱালী। এইপিনে পদ্মনীত যিখিনি লেদাপা ওলাইছে, এইবোৰ ৰঙালাও পুলি, তিয়ঁহ পুলি, ৰঙালাও পুলি, সেইবোৰ এইপিনে ৰঙালাও ফুল মেলি আছে দেখিছে নাই। এতিয়া মই গাড়ীটো বান্ধি লওঁ, তাৰপিছত দেখাই আছোঁ। চাই থাকক, মই গাড়ী বান্ধিব হাতীৰ ওপৰত উঠি লওঁ এতিয়া। মৰ্ণিং, ভাল আছে? আৰু এইফালে এতিয়া ওলাই অহা হৈ গৈছে ঘৰৰ পৰা। আকৌ এতিয়া কেইদিনৰ কাৰণে ওলাই আহিছোঁ ঠিকনা নাই। আজি নতুন মানুহ এইফালে নতুন, আৰু এইটোতো চিনি পাইছে মোৰ ভাইটি। এতিয়া গৈ থকা হৈছে। আৰু এইফালে আমাৰ নমাটিৰ নাহলীয়া গাঁও বৰনামঘৰ, এইপিনে ওলাই গৈ আছোঁ। 28 তাৰিখে ভাওনা আছে, আহিব চাবলৈ। এইপিনে লাফিং আজি বোলে নাযায়, লাফিং ঘৰত থাকিব। ছুটি মাৰিলে আহি লাফিং নাযায়, যাব নোৱাৰে লাফিং। ঘৰুৱা প্ৰব্লেম। এতিয়া আমি নাজিয়া চাৰিআলি পালোহি। এইফালে পদ্মনী, এইফালে আৰু সেইটো এটা। এতিয়া গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো। এইফালে ব্ৰিজৰ ফালে যাব লাগিব। আমি মানে নাজিয়া চাৰিআলি হৈ নগ'লোঁ, আমি এইপিনে আমাৰ যিটো শ্বৰ্টকাট হয় চাহ জেগা, সেই চাহৰ ৰাস্তাটোত আহিলোঁ। নাজিয়া টাউন হৈ গ'লে বহুত ৰ'দ পোৱা যায়। এইফালে এবাৰ ৰাতি আহোঁতে ভিডিঅ' বনাইছিলে, দেখিছে, এইবোৰ ভিডিঅ'ত চাইছে। আৰু এতিয়া গৈ আছোঁ এইফালে আমাৰ চুকাফা মূৰ্তি বনি আছে, চুকাফা আছে। তেওঁলোকে হেৰি কৰা ইয়াত ফাৰ্ষ্ট ডাঙৰ মূৰ্তি এভাগ বহোৱা হৈছিলে, এতিয়া কিন্তু ডাঙৰ মূৰ্তিভাগ ভাঙি এতিয়া সৰু ভাগ বহাইছে। আগেত কি হ'ল গৰুটো কি হ'ল হাত। আৰু এইফালে আমি আহি পানি পাই গ'লোহি নাজিয়া দিখৌ ব্ৰিজ। দিখৌ পানী অলপ বাঢ়ি আছে বাৰু এতিয়া। আৰু যোৱাবাৰ কণমিনাকলৈ আহোঁতে আমি এই মন্দিৰ ভাগত আছিলোঁ, এইয়া মন্দিৰ ভাগতে থাকিলোঁ। আৰু আমাৰ হাতী মেক্সিমাম ইয়াতে বন্ধা হয়, যদি 2-3টা হাতী আহোঁ ইয়াতে বান্ধোঁ। আৰু এইপিনে আমি গৈ আছোঁ ব্ৰিজৰ ওপৰে দিখৌ ব্ৰিজৰ ওপৰে গৈ আছোঁ। এতিয়া আমি নাজিয়া পাৰ হৈ গ'লোঁ আৰু মানে এতিয়া নাজিয়া পাৰ হৈ আহিলোঁ। নাজিয়া পাৰ হৈ গৈছোঁ, এইবোৰ ভিডিঅ' চোৱা ভাইটি এটা লগ পাইছোঁ। পদ্মনী কেৰকম ৰ'ব, হাতীটো তলৰ পৰা দেখাই আছোঁ, চাব আপোনালোকে। সেইফালে আহি আছে হাতী। এতিয়া নাজিয়া ব্ৰিজ পাৰ হৈ আহিছে। বোলে কুঁহিয়াৰ খাবলৈ মাতিছে তাইক। ৰ'দ মানে বহুত বেয়াকৈ ৰ'দ দিছে, হাতী গৈছে গৰমত। এইফালে পদ্মনী, এতিয়া বালিঘাট পামগৈ, তাৰপিছত দেখাই আছোঁ আপোনালোকক।
এতিয়া আহি আমি বৰদোৱা গেট পাই গ'লোহি। এইফালে পদ্মনী গৈ আছে। এইফালে আপোনালোকক কাৰেংঘৰলৈ যায়। এনেকুৱা গৰম কি ক'ব। এইফালে চাওক গোটেই ৰাস্তাটোত মানে গছ গছনি এজোপাও নাই। এইটোকা অকণমান ছাঁ আছিলে, এইটো গোটেই ৰাস্তাটো ৰ'দ। মানে এতিয়াহে মানে গছ গছনিবোৰ কাটি দিলে ৰাস্তা বনাবলৈ। আগতে 2023 চনৰ গছ পুৰা আছিলে মানে ৰাস্তাটোত, এতিয়া কিন্তু নাইকিয়া হৈ থাকিলে গছ গছনি। এইফালে যেনেকুৱা আছিলে এইফালেও তেনেকুৱাই আছিলে, কিন্তু এতিয়া মানে ৰাস্তা বনাবলৈ আপোনাৰ এইবোৰ বনাবলৈ গছ গছনি নাইকিয়া হৈ গ'ল। আৰু এতিয়া ৰ'দ চাওক, মানে গৰম মানে বহুত। আৰু এইফালে হাতীৰ ওপৰৰ পৰা আকৌ দেখাই দিছোঁ। আহি আছোঁ এতিয়া আমাৰ সোণপুৰা ওচৰ পাই গ'লোহি। মানে গৰমটো বহুত পৰিছে। আৰু এইপিনে আমি আহি আছোঁ, সোণপুৰা পাবহি হৈ গ'ল। অলপ আগতে গৈ সোণপুৰা পাই যাম। ভিডিঅ'টো বোলে দীঘল কৰি বনাম বুলি কৈছোঁ, ভাবি আছোঁ, তাকে চিন্তা কৰি আছোঁ। দীঘল হ'লে ভাল পায় নে বেয়া পায় কমেণ্টত জনাবচোন। বৰ এটা দীঘলকৈ বনালেও আকৌ মানুহৰ সময় ইমান একেটা ভিডিঅ' চাই ভাল নালাগে নহয়, আমনি লাগি যায়তো। কমেণ্ট কৰি জনাব। আৰু আমি আহি এইপিনে হাইপোৱালি পাই গ'লোহি। হাইপোৱালি গেছ এজেঞ্চি পাই গ'লোহি। এইপিনে ৰাস্তা বনাই আছে, বহল কৰি দিছে ৰাস্তাটো। আৰু এইফালে মহাবীৰ লাচিত বৰফুকনৰ জন্মস্থান পাই গ'লোহি। সেইপানি চাংমেদা ইয়াত এতিয়া এনে শিৱ মন্দিৰ এভাগ আছে। মানুহে কল খুৱাইছে, তাতে ৰখিছোঁ সেইকাৰণে। কল আনিছোঁ, কবি আনিছে, এইবাৰ কবি খুৱাব বোলে। আৰু এইফালে আমাৰ পটপটিক ৰেষ্ট দি থকা হৈছে, পূৰা কল খাই আছে সেইফালে। আৰু আমি এইডোখৰতে অলপ আগতে ৰেষ্ট লৈছিলোঁ, 2 ঘণ্টামান ৰেষ্ট দিলোঁ। তাৰপিছত এতিয়া আকৌ ওলাই আহি আছোঁ। ইমান আজি মানে গৰমটো পোৱা নাই। এতিয়াও কল 3ডাল খালে, এতিয়ালৈ কল 3ডালমান খালে। এতিয়া গৈ আছোঁ। সিহঁতি 2টা তলত খোজকাঢ়ি আছে। আৰু এইফালে হাতীৰ ওপৰত পেপচি খাই গৈ আছোঁ আমি। ঐ তই কি খাইছ? তই 7 আপ খাইছ, মই পেপচি খাম। আৰু এইপিনে আমি শিৱসাগৰ ষ্টেচন চাৰিআলি পাৰ হৈ আহিলোঁ। এইপিনে চাওক, বহুত দিনৰ মূৰত দেখিছোঁ এখন এম্বেচাডৰ। ঘপককৈ মোবাইলটো উলিয়াই পিনি আকৌ ভিডিঅ' কৰিছোঁ। আৰু আমি ফাইনেলি আহি পানি এতিয়া বাইপাছ পাই গ'লোহি। এইটো 4 লাইনত পাই গ'লোহি। 4 লাইনত দি গৈ আছোঁ। আমাৰ শিৱসাগৰ চাইডে 4 লাইন বনাই হোৱাই নাই, বনাই আছে। কেতিয়ানো হ'বগৈ জানো। জেগাই জেগাই পূৰা বেয়া, জেগাই জেগাই অলপ ভাল কৰিছে। এইডোখৰ ভাল কৰি থৈছে, অলপ আগৰ পৰা আকৌ বেয়া হৈ আছে। চাই যাওক তেনেহ'লে ভিডিঅ' শেষলৈকে চাব। আৰু বান্ধিমেই এতিয়া, বেছি দূৰ নাই আৰু। বেতবাৰী পালোহি। বেতবাৰী পাৰ হৈ চাগে বান্ধিম আজি কোনোবা এডোখৰ জেগাত। চাই যাওক। আৰু মই এইপিনে হাতীৰ পৰা নামি দিলোঁ। আমাৰ ভাইটিয়ে হাতীত উঠি গ'ল, সি চলাই আছে এতিয়া। সেইপিনে আমাৰ পদ্মনী কল খুৱাই গৈ আছে পূৰা। নমস্কাৰ নিজে নিজে দিছে। পদ্মনী কেনেকৈ এনে গৈ আছোঁ এতিয়া আমি। আস্তে আস্তে গোটেই বাইপাছৰ কিনাৰত কিমান লেতেৰা পৰি আছে দেখিছে নাই। আজি বতৰটো ঠাণ্ডাৰ কাৰণে অলপ দূৰলৈকে আহিব পাৰিলোঁ। এতিয়া শিৱসাগৰ পাৰ হৈ গুচি আহিলোঁ। এতিয়া বেতবাৰী পাই গ'লোহি, মানে মোৰ গাঁৱৰ ঘৰৰ ওচৰ পাই গ'লোহি। আৰু অলপ আগতে গ'লে মোৰ গাঁৱৰ ঘৰৰ পিনে যাব লাগে, এইপিনে সোমাই। কিন্তু এতিয়া ঘৰলৈ নাযাওঁ, তাৰপিছত আগত গৈ ক'ৰবাত বান্ধিমগৈ। চাই যাওক। আৰু এইফালে আমি গৈ আছোঁ এতিয়া 4:45 হৈ গ'ল টাইম। বেলিটোতো ডুবিবই হৈ গ'ল আৰু। ক'ত গৈ বান্ধিম দেখাই আছোঁ, চাব। য'তে বান্ধো তাতে দেখাম বাৰু আপোনালোকক। আজি শেষলৈকে দেখাম বুলি ভাবি আছোঁ। সদায়তো ভাবোঁ, কিন্তু দেখাবলৈ সময় নাপাওঁ। তাৰপিছত এতিয়া গৈ থকা হৈছে এইপিনে। আৰু এইফালে আমাৰ পদ্মনীক বান্ধি দিয়া হৈ গ'ল। এইপিনে কল খাই আছে পদ্মনীয়ে। কলটো টুকুৰা টুকুৰি কৰি দিয়া হৈছে, খুটাতে বান্ধি থৈ আছোঁ। বৰষুণ দিলেও টেনশ্যন নাই, একদম চাৰ্টৰ তলত থাকিব। আৰু এইফালে কলগছ আছে।
এইবিলাক কল পূৰা কাটি থকা হৈ গৈছে হাতীলে মৰাণ আৰু এইফালে আমি খাবলৈ আহিলোঁ আজি বনাই নাই খোৱা হোটেলতে খাবলৈ আহিলোঁ এইফালে আমাৰ বগা ধৰ ভাইটি আৰু মই ভাত অৰ্ডাৰ দিছোঁ ভাত আহি আছে তাকে খাম এতিয়া তাৰপিছত আকৌ যাম হাতী ওচৰলৈ আৰু এইফালে আমাৰ পদ্মনি কল দি থকা হৈছে আমি ভাত চাত খাই আহিলোঁ খানাটো ঠিকে আছিলে আৰু খাই বৰ ধুনীয়াকৈ আহিলোঁ খাই থকা অৱস্থাত নেদেখালোঁ তাৰপিছত এতিয়া বগা ধৰে এবাৰ কল দি আছে হাতীত এইফালে আৰু আমাৰ পদ্মনি এজনী ধুনীয়াকৈ কল খাই আছে কল খাইছে মানে তাই নষ্ট কৰাত ভাল সেইকাৰণে কাটি কাটি দিছোঁ ৰাতিপুৱা চফা কৰিলেও ভাল হয় সৰু সৰুকৈ কাটি দিলে তাই খায়ো ভাল পায় মই আগৰ পৰাই কাটি কাটি দি মানে কাটি কাটি দিলেহে খাই টেষ্ট পায় নহ'লে বহুত নষ্ট কৰি দিয়ে তাই তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিছোঁ পদ্মনি ওচৰৰ পৰা যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই